এতিয়া মানে আমাৰ ইয়াত Ajycp প্ৰগ্ৰেম হৈ আছে আৰু মানে হ'ব কালিৰ পৰা আৰু এয়া চক আমাৰ গেটবিলাক আমি আহি আছো মানে ৰাস্তাত গোটেই ৰাস্তা আহাটো গোটেই ৰাস্তাতে মানে এনেকুৱা ধৰণে এই গেটবিলাক এনেকুৱাকে পাই আহিছো মানে গোটেই একদম উষ্ম আদৰণি পুৰা ওপৰত লিখা আছে আপোনালোকে দেখি পাইছে নে নাজানো পুৰা উষ্ম আদৰণি এনেকৈ দিয়া আছে পুৰা একদম ডাঙৰকৈ প্ৰগ্ৰেম হৈছে আপোনালোকক গোটেই প্ৰগ্ৰেমখনো দেখাম এতিয়া প্ৰথমতে এইটো হৈছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ২০তম কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশন অহা কাইলৈৰ পৰা মানে ৫, ৬, ৭, ৮ চাৰিদিনীয়া বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানেৰে আয়োজন কৰিছে কাইলৈৰ পৰা প্ৰতি নিশাই সাংস্কৃতিক সন্ধিয়া আছে মহেন্দ্ৰ হাজৰিকা বিপিন চাওডাং ৰাজীৱ শদিয়াৰ পৰা আদি কৰি ৭ নম্বৰ দিনাখন আছে জুবিন গাৰ্গ তাৰ পাছৰ দিনাখন আছে নীলাক্ষী নেওগ লোহিত গগৈ ডাঙৰীয়া মহেন্দ্ৰ হাজৰিকাহঁতৰ আছে ৫ তাৰিখে মানে কাইলৈৰ প্ৰগ্ৰাম আৰু ৬ তাৰিখেও আছে এটা ভাল অসম অৰুণাচল প্ৰদেশৰ সাংস্কৃতিক সমাৰোহ আপোনালোকে সকলোৱে আহক দেখিব এইটো আজিলৈকে মই যিমান প্ৰগ্ৰাম দেখিছোঁ অসমত হয়তো ছাত্ৰ সংগঠনৰ এইটো আটাইতকৈ ডাঙৰ এটা অধিৱেশন বহুত ডাঙৰ ডাঙৰ প্ৰগ্ৰাম দেখিছোঁ অল অসম সদৌ অসম ছাত্ৰ সন্থাৰ আছুৰ কিন্তু ইমান ডাঙৰ দেখা নাই এইটো আপোনালোকে খুবেই ভাল পাব আহক সকলোৱে জেগাডোখৰ নাম হৈছে শদিয়াৰ যিখন আমাৰ হায়াৰ ছেকেণ্ডেৰী স্কুল শদিয়া গভৰ্ণমেণ্ট এইচ মডেল স্কুল সেই স্কুলৰ ফিল্ডত আৰু 3খন ফিল্ড সিহঁতে লৈছে সংগঠনটোৱে গতিকে খুবেই এটা আকৰ্ষণীয় অনুষ্ঠান শদিয়াৰ য'ত আৱেগ জড়িত হৈ আছে য'ত আমাৰ মৰম চেনেহ অনুভূতি জড়িত হৈ আছে সেই প্ৰগ্ৰেমলৈ আপোনালোকে আহক ভাল পাব সকলোৱে এনেকুৱা টোটেল গেট ইহঁতে এই সংগঠনে দিছে 160খন তাৰে আমাৰ দলঙৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ পৰা টোটেল 55খন এনেকুৱা উষ্ম আদৰণিৰ তোৰণ ব্যৱহাৰ কৰিছে মানে অনুষ্ঠানৰ আৰম্ভণি মই আপোনালোকক আগদিনাখনে দেখাই দিছোঁ আৰু আজিৰ ভিডিঅ'টো মই আজিয়ে আপলোড কৰিম আৰু কাইলৈৰ পৰা আছে অনুষ্ঠানটো মই কাইলৈৰ পৰা দেখাম 4 দিনীয়া কাৰ্যসূচী কিন্তু আজি মই আগদিনাখনে অকণমান আপোনালোকক দেখাই দিছোঁ মানে চক এইফালে গোটেই হৈ আছে একদম দোকানবোৰ এয়া দিবলৈ ফালে দুইটা চাইডে একদম পুৰা দোকানৰ কাৰণে আৰু এইটো হৈছে পুৰা ষ্টেজটো পুৰা ধুনীয়াকৈ বনাইছে আৰু আপোনালোকক দেখাম গোটেই এতিয়া হৈ আছে কামবিলাক এইটো কি বোলে কোনটো এইটো আপোনাৰ অতিথিশালা অতিথিশালা কাৰেংঘৰটো অতিথিশালা এইটো কাৰেংঘৰ বনাইছে ইয়াতে মানে অতিথিবিলাক থাকিব আৰু অতিথিশালা বুলি কৈছে ভিতৰত কিবা কিবি আছে চাগে ভিতৰখিনি চাওঁগৈ আজি গধূলিলৈকে গোটেই কামখিনি শেষ হৈ যাব গধূলিলৈকে শেষ হ'ব কাইলৈ মই ভালকৈ দেখাব পাৰিম কিন্তু আজিতো মই আজি এনেকৈ দি দিছোঁ আৰু কাম চলি আছে বোলে ভিতৰত ইয়াতে কি চকী টকী থকা হ'ব ন আপোনাৰ গোটেই চকী ন ইয়াত আপোনাৰ গোটেই দলপ থাকিব এই আপোনাৰ গ্ৰাছ ঘাঁহ কাৰ্পেটটো ইয়াত গোটেইখিনি থাকিব এইখিনি কাইলৈ একদম কমপ্লিট হোৱাৰ পিছত মই দেখাই দিম আৰু গধূলিতো মই নাহোঁ বাৰু কিন্তু কমপ্লিট হোৱাৰ পিছত আপোনাক দেখাম যদি পাৰোঁ গধূলি এক পাক মাৰি কেনে কমপ্লিট হোৱাৰ পিছত দেখাই দিম আৰু এইটো শ্বহীদ বেদী শ্বহীদসকলৰ ওপৰত মানে পতাকা উত্তোলন হ'ব বোলে ইয়াতে বহুত ধুনীয়াকৈ একদম সজাইছে দেই কাম কৰি আছে এইখিনি গোটেইবোৰ কাইলৈ ৰাতিপুৱা ভালকৈ আপোনালোকে আহিব তেতিয়া দেখা পাব মই পিছফালে কি এইখিনি চব তলটো পূৰা দেখাই দিছোঁ ইয়াতে মানে চিৰি থাকিব পূৰা ওখ আকৌ এইটো ন ইয়াতে চিৰি থাকিব চিৰি থকাৰ পাছতে ওপৰত মানে একদম মই বেক হেৰিৰ পৰা দেখাই দিছোঁ আৰু এইটো হৈছে অতিথি মানে কি হয় বোলে অতিথি যিমানবিলাক আহিব থাকিব নেকি যোনবোৰ VIP মানুহ আহিব ইয়াৰ গেটখনতে এইটো লগাই থৈছে চাগে ন এইটো যোনটো আছে এইফালৰ পৰা সেই দেখি পাইছে চাগে সেয়া গেটখন আছে সেইকাৰণে যাব নাই পৰা এইখিনি চব বন্ধ ইয়াতে মানে খানা চানা খোৱা হ'ব VIP মানুহবিলাক গেষ্ট কিছুমান আহিব যে তাহাঁতৰ কাৰণে খানা খাবৰ কাৰণে এইটো এনেকৈ বনাই থৈছে আপোনালোকে যোনবোৰ দেখিছে ল'ৰা ছোৱালীবোৰ এনেদৰে আছে ইহঁতি কিবা নহয় কিবা মানে সেই অনুষ্ঠানত ভাগ ল'বৰ কাৰণে মানে শিকি আছে এতিয়াবা যেনেকৈ বিহুৰ মানে আখৰা হৈ আছে এইফালে ঢোলৰ শব্দ শুনিছে চাগে অকণমানকৈ দূৰত তো সেইখিনি শিকি আছে তাৰপাছত এইটো মানে আপোনালোকে হেৰিৰ পৰা ষ্টেজটো বহুত সৰু লাগিলেও মানে ইয়াৰ পৰা বহুত ডাঙৰ হয় এই বস্তুটো এইটো হৈছে ষ্টেজটো দুটা ষ্টেপ দিয়া হৈছে যে কেলৈ এনেই শ্ব' কৰিবৰ কাৰণে তাৰমানে এনেই ডিজাইনৰ কাৰণে মানে আপোনাৰ এনেকেতো 60 ফুট আছেতো 60 ফুট ডিভাইড কৰা হৈছে আৰু এনে বহলটো 80 ফুট আছে বহল 80 ফুট বোলে এয়া আৰু এয়া তলটো এয়া 60 ফুট দীঘলটো 60 ফুট দীঘল এইটো এনেকুৱাকৈ দিছটো পেণ্ডেল পূৰা ৰেডি হৈ গ'ল আৰু সেই চাইডে চক সেইখিনি দোকান
মানে হ'বহে আৰু গোটেইখিনি এতিয়া যা হৈ আছে আৰু এইফালে গোটেই ৰাউণ্ড মানে দোকানে ভৰ্তি আৰু বহুত ডাঙৰ এইটো লাইট চাইট লগাই পেলাই ধুনীয়া কৰিবলৈ আছে আৰু কাৰ্পেট চাৰ্পেট পাৰি আনিকেন থৈ দিছে হ'বগৈ আৰু লাহেকৈ কাইলৈলৈকে চব কমপ্লিট হৈ যাব আৰু ন এলইডি চেলইডি কালি লাগি শেষ হৈ যাব অঁ বুজিছা এইখিনি যিমান যি লাগে কাটোৱাই দিম নহয় এইবিলাক ঠিকেই হ'ব ধুনীয়া হ'ব ঘোঁৰা এটা দেখিবলৈ কেতিয়া আহি পালে এইখিনি ঘোঁৰাত লগাবলৈ এয়া বস্তু খালে নাই চাহ খালে নাই ফটো মাৰি ইয়াত কাম কৰি থকা মানুহবিলাক হেৰি কৰি আছে কাৰণে ইয়াত দোকান দিছেই অলৰেডি চব দোকান বহিছেই আৰু এইবিলাক সৰু সৰুকৈ ঘুমটি বহিছে তাৰপাছতে খাই আহিছিলোঁ আৰু এইখন ফিল্ডতো হৈছে ইয়াত কি হ'ব ইয়াত প্ৰতিনিধি সভা হ'ব এয়া এটা আৰু সেয়া এটা মই ভালকৈ দেখাম এতিয়া 5,000 প্ৰতিনিধি 5,000 প্ৰতিনিধি বোলে আৰু এইটো আৰু ইটো চাইড থকাটো মানে খাদ্যৰ হয় ৰাজহুৱা খেলপথাৰ ইয়াতো হৈছে মই আপোনালোকক পাছত ভালকৈ দেখাই দিম আহিলে এতিয়া মই গাড়ীৰ ভিতৰৰ পৰাই নামি নাথাকৰ এনেকৈ দেখাই দিছোঁ ইয়াতো সেই মানে ছোৱালীবোৰ দেখিছে যে ইয়াতো মানে বিহুৰ প্ৰেক্টিচ হৈ আছে মানে নাচ গান এইবিলাকৰ এই ঢুলীয়া ৰৈ আছে ইয়াতে প্ৰতিনিধি সভাৰ খাদ্য হ'ব এইটোতে গোটেই এতিয়া হৈ আছে মানে আধা আধাকৈ কাইলৈলৈকে চব কমপ্লিট হৈ যাব এইবিলাক তেতিয়া মই আপোনালোকক গোটেইবোৰ দেখাই দিম